যোৱা কেইদিনমানৰ পৰা আপোনালোকে শুনি আছে ছ'চিয়েল মিডিয়াত ইউটিউব হওক, ফেচবুক হওক, ইনষ্টাগ্ৰাম, টুইটাৰ এইবিলাক সকলোতে কি হৈছে এটা নাম ভাইৰেল হৈ আছে। আৰু এই নামটোৰ মানে যিটো নাম ভাইৰেল হৈ আছে ইয়াৰ মানে সুযোগ সুবিধা লৈ মানে বহুতো মানে ইউটিউবাৰ হওক বা আন কিবা ক্ৰিয়েটৰ হওক সিহঁতে কি কৰি আছে নিজৰ ভিডিঅ' বনাই মানে এইবিলাক ভাইৰেল কৰি আছে। তো এই যিটো নাম আছে নামটোৰ প্ৰভাৱ মানে গোটেই মানে অল অভাৰ ইণ্ডিয়াতে পৰিছে, আনকি আমাৰ অসমতো ইয়াৰ প্ৰভাৱ যথেষ্ট পৰিছে। এতিয়া আমাৰ ইয়াৰ যিবিলাক কিছুমান গ্ৰুপ আছে মানে ধৰি লওক ফেচবুকৰ যিবিলাক গ্ৰুপ আছে গ্ৰুপত মানে কিছুমান কমেডি গ্ৰুপ আছে মানে সেইবিলাকতো মই দেখিছোঁ মানে যিবিলাক কমেণ্টছ আছে কমেণ্টছবোৰত প্ৰায় মানে এই নামটো উল্লেখ কৰা আছে। তেন্তে এই নামটো কি হয় আৰু নামটো ক'ৰ পৰা আহিলে, কেনেকৈ মানে ইয়াৰ মানে নামটো ইমান সোনকালে ফেমাছ হ'ল মানে সেই বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম। বিষয়টো তন্নকৈ বুজি পাবৰ কাৰণে আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু লগতে যদি কোনোবা মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে বা মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে পৰৱৰ্তী যিবিলাক ভিডিঅ' আছে ইম্পৰ্টেণ্ট ভিডিঅ' আছে সেইবিলাক আপোনালোকে সোনকালে পাব পাৰে। আৰু লগতে কাষত থকা যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অলত ক্লিক কৰি দিব। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তেন্তে বন্ধুসকল, এই ভাইৰেল নামটো হৈ গ'ল বিনোদ। এতিয়ালৈকে এই বিনোদ যিটো শব্দ আছে বা নাম আছে এই নামটোৰ ওপৰত যথেষ্ট ভিডিঅ' ৰেডি হৈ গৈছে। ইউটিউবত চালে আপোনালোকে যদি বিনোদ শব্দটো চাৰ্চ কৰে তেনেহ'লে অসংখ্য ভিডিঅ' পাব, ভিডিঅ' চাব পাৰিব বিনোদ কি বস্তু হয়, ক'ৰ পৰা আহিলে আৰু এই ভিডিঅ'টো মানে নামটো কেনেকৈ মানে ভাইৰেল হ'ল। তো তাতে মই একেবাৰে চিম্পলি কথাটো আপোনালোকক বুজাই দিছোঁ। বিনোদ যিটো নাম হয়, বিনোদ আচলতে এজন মানুহৰ নাম হয় আৰু তেওঁৰ ইউটিউবত কি আছিলে এটা চেনেল আছিলে, বিনোদ থাৰু বুলি ইউটিউবত চেনেল আছিলে। তো সেই মানুহজনে কি কৰে ইউটিউবত ভিডিঅ'বিলাক চাই, বেলেগ ক্ৰিয়েটৰৰ ভিডিঅ'বিলাক চাই তেওঁ কি কৰে কমেণ্ট কৰে। কমেণ্টত কি কৰে জানেনে আপোনালোকে? চিম্পলি তেওঁ কি কৰে নিজৰ নামটো মানে কমেণ্টত লিখি দিয়ে, বিনোদ বুলি লিখি দিয়ে। জাষ্ট ইমানেই। মানুহজনৰ মানে নিজৰ চেনেল আছে কিন্তু ইমান এটা চেনেল ইউজ নকৰে। তেখেতে জাষ্ট কি কৰে বেলেগৰ ভিডিঅ'বিলাক চাই কমেণ্ট বক্সত গৈ বিনোদ বুলি লিখি দিয়ে। তো এনেকুৱা লিখোঁতে মানে বহুতো মানে ভিডিঅ'ত তেওঁ মানে কি কৰিছে কমেণ্ট বক্সত গৈ এনেকুৱা বিনোদ লিখি মানে বহুত বিনোদ লিখি দিলে। তাৰপিছত এইটো কি হ'ল, লাহে তেওঁৰ নামটো এনেকৈয়ে এইটো বহুতে চালে যে কমেণ্ট বক্সত কি লিখা আছে বিনোদ লিখা আছে, এইটো চেনেলত বিনোদ লিখা আছে, সেইটো চেনেলত বিনোদ লিখা আছে, এনেকুৱা বহুত চেনেলত কি লিখা আছে বিনোদ বুলি লিখা আছে। তাৰপিছত এইটো হৈ গ'ল। ইয়াৰ পিছত কি হ'ল, লাহে এইটো নামটো ফেমাছ হৈ গ'ল। তাৰপিছত ফেচবুকত আহি গ'ল। ফেচবুকতো মানুহে কিছুমান পোষ্ট আপডেটবিলাক চোৱাৰ পাছত কি কৰে কমেণ্ট বক্সত গৈ ধুনীয়াকৈ বিনোদ লিখি দিয়ে। তেনেকুৱা আৰু যিবিলাক ছ'চিয়েল মিডিয়া আছে সেইবিলাকতো কি হৈছে বিনোদ বুলি মানুহে কমেণ্টত গৈ লিখি দিয়ে। এনেকুৱা লিখোঁতে কি হ'ল, এতিয়া আমাৰ ইয়াতে অসমতে মই চালোঁ কিছুমান হেৰি আছে আপোনাৰ যিবিলাক কমেডি মানে গ্ৰুপ আছে, মানে গ্ৰুপবিলাকতো কিছুমান কমেণ্ট, এইবিলাকতো গ্ৰুপততো কমেণ্টৰে হেৰি চলি থাকে গোটেই দিনটোত। তো এইবিলাকতো মই দেখিছোঁ গৈ মানে কি গ্ৰুপত যিবিলাক কমেণ্ট আছে কমেণ্ট বক্সত অনলি বিনোদ, কি লিখা আছে বিনোদ, বাকী একো নাই। তাৰ মানে কি হৈছে এই নামটো মানে খুব সোনকালে মানে কম সময়ৰ ভিতৰতে ভাইৰেল হৈ গৈছে। আৰু এই নামটোৰ ওপৰতো যিবিলাক ক্ৰিয়েটৰে ভিডিঅ' বনাইছে মানে সেই ভিডিঅ'বিলাক কি হৈছে সিহঁতৰ খুব সোনকালে ভাইৰেল হৈ গৈছে, ভিউজ বাঢ়িছে, ছাবস্ক্ৰাইবাৰ বাঢ়িছে। বেলেগ আৰু অন্য ইয়াত কোনো কাৰণেই নাই, অকল নামটো এনেকুৱাই আহিলে। নামটো আচলতে এজন মানুহৰ নাম হয়, তেখেতৰ ইউটিউবত চেনেল আছে আৰু তেখেতে কমেণ্ট বক্সত গৈ কি কৰিছিলে বিনোদ বুলি লিখি দিছিলে। তাৰপিছত এই নামটো বেলেগে কপি কৰি ল'লে, তাৰপিছত বেলেগেও লিখা ষ্টাৰ্ট কৰি দিলে, হি ইজ বিনোদ, আই এম বিনোদ, ইউ আৰ বিনোদ, এনেকুৱা লিখি কি হ'ল বিনোদ নামটো ভাইৰেল হৈ গ'ল। তো ভিডিঅ'টো ইমানেই, বিনোদ নামটো এনেকৈ ভাইৰেল হ'ল। আপোনালোকে মই আশা কৰোঁ নিশ্চয় বুজি পাইছে। আৰু ভিডিঅ'টো দীঘল নকৰোঁ, নহ'লে দৰ্শকে দেখি আমনি পাব।
আৰু লাষ্টত আকৌ এবাৰ কৈ দিছোঁ, যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ যিটো চেনেল আছে সেইটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব। তেতিয়ালৈ আহোঁ, ধন্যবাদ।